প্ৰথমে মই পম্পী আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে মই আমৰ ৰেচিপি এটা লৈ আহিছোঁ। এই আচাৰবিধ বনাবলৈ একেবাৰে সহজ আৰু অলপো বেয়া হৈ নাযায়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া মই আমখিনি কাটি ল'ম। কাটি লোৱাৰ পিছত মই ইয়াতে নিমখ দিম। এনেকৈ নিমখ অলপমান সৰহকৈ দিব লাগিব, যিহেতু মই এদিন বা দুদিন নিমখতে থৈ দিম। এতিয়া নিমখখিনি মই মিলাই পেলাম। এয়া দেখিছে, এতিয়া মই এনেকৈ এদিন বা দুদিন থৈ দিম। নিমখৰ পৰা উলিয়াই এতিয়া মই ইয়াতে হালধি সানি ৰ'দত মেলি দিছোঁ। এয়া দেখিছে আপোনালোকে। এতিয়া মই ৰ'দৰ পৰা অনাৰ পিছত আপোনালোকক দেখাইছোঁ। আচাৰৰ বাবে মই লৈছোঁ সৰিয়হ, ধনিয়া গুটি, চপ আৰু পাঁচফোৰণ আৰু শুকান জলকীয়া। এতিয়া মই মছলাখিনি অকণমান ল' ফ্লেমতে ভাজি ল'ব লাগিব। এনেকৈ অকণমান ভজাৰ পিছতে ৰঙচুৱা হ'লেই ভজা হৈ যাব। বেছি ভাজিলে মছলাটো তিতা হৈ যাব, তো আপোনালোকে ভালদৰে মন কৰিব। এয়া দেখিছে, মোৰ অকণ ৰঙচুৱা হৈ গ'ল। এতিয়া মই মছলাখিনি প্লেট এখনতে অলপ টাইম ঠাণ্ডা হ'ব দিম। কেৰাহী এখনতে এয়া মই তেল গৰম কৰি লৈছোঁ। আচাৰত তেল কম হ'লে পিছত আপোনালোকে আকৌ দি দিব পাৰিব। আচাৰৰ মছলাখিনি বেছি পিচিব নালাগে, আধা খন্দা হৈ থাকিলে আচাৰটো বেছি টেষ্টি হয়। আৰু মই মছলাৰ লগত লৈছোঁ অলপমান ৰেড চিলি। এতিয়া মই চৰিয়া এটাত আমখিনি ল'লোঁ আৰু ইয়াতে মই ৰেড চিলিখিনি দি এতিয়া মই সানি পেলাম। চৰিয়াটো লওঁতে মন কৰিব যে পানী এটোপালো নাথাকে, শুকান কৰি ল'ব। ভালদৰে সানি লোৱাৰ পিছত এতিয়া মই ইয়াতে মছলাখিনি দি দিছোঁ। আমখিনি মই নিমখতে থৈছিলোঁ, তো নিমখ কমো হ'ব পাৰে, সেইকাৰণে মই অকণমান নিমখ দি দিছোঁ। ভালদৰে মছলাখিনি মিলাই ল'ব, যাতে আমৰ টুকুৰাবিলাকত মছলা গুড়িখিনি সোমাই যায়। আচাৰত আপোনালোকে পকা জলকীয়াও দিব পাৰে। মই পকা জলকীয়া দুটা কাটি থৈছিলোঁ, আপোনালোকক দেখাবলৈ পাহৰিলোঁ। এতিয়া এয়া মই পকা জলকীয়াখিনি দি দিলোঁ। তেনেকৈ মিলাই লোৱাৰ পিছত ইয়াতে এতিয়া মই গৰম কৰি থোৱা তেলখিনি লাহে লাহে বাকি দিম। আচাৰত তেলখিনি দি দিয়াৰ পিছতেই বৰ ধুনীয়া গোন্ধ ওলাইছে। তেলখিনি দিয়াৰ পিছত এনেকৈ মিলাই পেলাব, যাতে মছলাখিনি আমত ভালকৈ সোমাই যায় আৰু তেলখিনিও সান খাই যায়। আমখিনি ভালদৰে শুকাই ল'লে বা আচাৰখিনি ৰ'দত দি থাকিলেও আচাৰখিনি বেয়া হৈ নাযায়, বহুদিনলৈ ভাল হৈ থাকে। এয়া মোৰ আমৰ আচাৰ বনাই হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।